নমস্কাৰ জানা সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটিলৈ আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' কৰিছো আপোনালোকলৈ এটা ভিডিঅ' দিম বুলি ভাবিছো এটা দেখিব যোৱা ৰাস্তা এনেকৈ যোৱা সুবিধা বৰষুণ গৈছে যোৱা ৰাতি মানে আজি ৰাতিপুৱা ঠিক 4:30মান বজাৰ পৰা বৰষুণ গৈছে অলপমান হৈছে আৰু এইবিলাকেৰে দৌৰিব পৰা হৈ আছিলে শুকান বৰষুণ নাই বহুত দিনৰ মূৰত বৰষুণ আহিছে এনেকৈ জোৰে আহিছে বাৰু বহুত দিনৰ মূৰত মোটামুটি একমাহ মানৰ মূৰত এনেকুৱা বৰষুণ আহিছে পানী জমা হোৱা নহ'লে মাজে মাজে বৰষুণ আহি আছিলে কিন্তু একো কামত নাই মানে বৰষুণ আহে ৰাতি বা পিছবেলা কিন্তু যিখিনি ৰ'দ দিয়ে পিছদিনাখনে সেই ৰ'দত মানে বৰষুণখিনি কামেই নিদিয়ে পানী চব শুকাই মানে চব নোহোৱা হৈ যায় এইবিলাকতো পানীয়ে নাছিলে এইবিলাক পানী সিঁচি মানুহে পুতিছে এইবিলাক বাম আছিলে এনে শুকান আমি কওঁ এটা ভাষাত পকা চাপৰা বুলি এনেকুৱা হৈ গৈছিলে কালি আমাৰ পথাৰখন আছে তো ৰাইজ এৰক্সখন পাৰ্ক কৰি আমাৰ এতিয়া আপোনালোকক দেখুৱাইছোঁ আমাৰ খেতি পথাৰখন এইখনেই হৈছে আমাৰ খেতি পথাৰখন চাওক কিমান সুন্দৰ দৃশ্য উপভোগ কৰক আৰু যিমান দূৰলৈ চাব পথাৰ ইয়াত পুতিছে এইবিলাক মানে কোনো ধৰণৰ বৰষুণৰ পানী বা এনেকুৱা নহয় আজিৰ পৰা 4-5 দিন আগত মানে এনেকৈ সিঁচি মানে এইবিলাক পুতিছে আৰু নহ'লে এইবিলাকত পানী নাছিলে চাওকচোন কেনেকুৱা অৱস্থা মানে ডাইৰেক্ট ট্ৰেক্টৰ মাৰিছে আৰু পুতি থৈ গৈছে মৈয়া চৈয়া চিষ্টেম নাই ইয়াতে কোনো আজিকালি তেনেকৈ পুতে প্ৰায় চাই লওক আমাৰ মাটিলৈকে দূৰ আছে অলপ তাৰ পৰা ইয়ালৈকে এই তাত খুৰা আছে আমাৰ এজন চিনি নাপাব চাগে অকণমান জুম কৰি দিওঁ সেইজন এইখিনি হৈছে আমাৰ মাটি এতিয়া আমি তালৈকে গৈ আছোঁ এইডাল আছিলে ডাঙৰ আলি মানে আমি জন্ম নোপোৱাৰ আগতে আছিলে এইডাল আলিডাল মানে এহাল গৰু ইফালে এটা গৰু আৰু মাজে মানে সাঙুৰি লৈ আমি মানে এনেকৈ যাব পৰা আছিলে ইয়াতে দ পথাৰ বুলি কয় অৰ্থাৎ এনেকুৱা দিনত আমাৰ ইয়াতে ভৰপূৰ পানী থাকে এইবিলাকত তেনে মাটি আপোনালোকে দেখাই নাপায় তো ভৰপূৰ পানী থাকে তো এইবাৰ কোনো ধৰণৰ বৰষুণ নাই কাৰণে এইবিলাক চাওকচোন এনেকুৱা মাটিয়ে দেখা পায় ৰোৱাবোৰৰ অৱস্থা নাই কেনেকুৱা হৈছে চাই লওক ইয়াত পানীয়ে নাই এনেকেই আছে আৰু যোৱাকালি বৰষুণ জাকত দিয়ে অকণমান মানে উশাহ পাইছে ৰোৱাবোৰেও এইখন পাহাৰখনো ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়া পথাৰত আৰু আজি বাৰু বতৰটো অকণমান ডাৱৰীয়া কিন্তু হ'লেও কি হ'ব বৰষুণ নাই অকণমান বৰষুণ দিলে যোৱা ৰাতি কামত নিদিয়ে একো এতিয়া খেতি পথাৰৰ মাজত আহি পাইছোঁ এতিয়া আমাৰ মাটিৰ অৱস্থা দেখুৱাম আপোনালোক কেনেকুৱা হৈ আছে বাৰু এতিয়া চাওকচোন এইখিনিত মানে আমি এই জেচিবিৰে এনেকৈ ডাম্পাৰেৰে মাটি খুন্দিছিলোঁ আৰু তাৰ কাৰণে ইয়াতে পানীখিনি আছে বাৰু এইখিনি পানী নহ'লে হয়তো আমি মাটি পুতিবই নোৱাৰিলোঁ হয় কাৰণ আমাৰ এইখিনি অকণমান মানে এঢলীয়া পানীটো এনেকৈ আহি এনেকৈ নামি যায় তো আপোনালোকে আমাৰ খেতি পথাৰখন চাওকচোন কেনেকুৱা অৱস্থা হৈছে দেখিছেনে কেনেকুৱা অৱস্থা হৈছে আমি যদি ইয়াতে এনেকৈ খোজ দিওঁ ন ভৰি চিনি নব এনে দাবি নাযায় তো এনেকৈয়ে আছে এইবিলাক পানী নাই কাৰণে হৈছে এনেকুৱা এইবিলাক চাওকচোন কেনেকুৱা ফাট মেলিছে চিৰাল ফাট বুলি কয় যিটো এই চাওক আপোনালোকে ভৰিত বহিয়ে নাযায় ওপৰতে থাকে বোকাই নালাগে চাওকচোন এনেকুৱা পৰিস্থিতি এতিয়া কিছু ঠাই ইয়াতে অকণমান পানী জমা হৈছে এইখিনি অকণমান দ আৰু ইয়াতে আমি খানা গৈছিলে আমি যিদিনাখনৰ পৰা খানা আৰম্ভ কৰিছিলোঁ সিদিনাখনৰ পৰা বৰষুণ তাৰ কাৰণে এইবিলাক আধৰুৱা হৈ গ'ল এইখিনি বাকী এইফালে বেলেগৰ আছে এনেকুৱা মানে বেলেগৰ মাটি সেই বেলেগৰ মাটি এয়া আমাৰ চাই লওকচোন অৱস্থা খেতি পথাৰৰ পথাৰত এই কাৰণে আহিছোঁ যে আজি কাম আছে পথাৰত অকণমান মানে ইয়াতে আমি ইয়াৰ পৰা এনেকৈ সিঁচি আমি ইয়াতে পানী ভৰাই দিম তো ইয়াতে পানী ভৰাই দি ইয়াতে এনে সাৰ চাৰ মাৰি দিম আৰু আমি এয়া খুৰাই ৰেডি হৈ আছে
এটা পানী সিঁচিব টিংখনত মানে পানী সিঁচি দিম যাতে ৰোৱাৰ গড়টো বেয়া হৈ নাযায় এটা সাৰ মাৰিব লাগে সাৰ আনিছো আৰু এটা কাম আছে মানে আপোনালোকক কৈছো কেনেকুৱা কাম মানে ইয়া যে আপোনালোকে দেখিছে ইয়া আমি কঠিয়া উঠাই আনিছো আমাৰ ইফালে বিধান বুলি কয় সো এইবিলাক যে মাজে মাজে যে এনেকুৱা নোহোৱা হৈ আছে চাওক ইয়াতে এই গছি আছে আৰু বাকি বিলাকত তাৰমানে নাই সো পুতিছিলো কিন্তু মৰি গৈছে ইয়াতে মাজে মাজে আমি ইয়াতে তাৰমানে খাজি দিম তেতিয়া এইখিনি মৰি গৈছে তাৰ ঠাইত এইখিনি খাজি দিলে এইখিনি পৰা আৰু উঠি যাব তো আমি পিছলৈকে চাই থাকিব ব্লগটো পানী সিঁচি আছো ইয়াতে ভৰাব লাগিব কিমান সময় যায় ঠিক নাই মোটামুটি আমাৰ 1.5 বিঘা মাটি এনেকৈ পানী সিঁচিব লাগিব তাৰপিছত সাৰ ছিটিয়াব লাগিব আজি আমি ৰোৱা পোতা মোটামুটি 15 দিন হ'ল পানীয়ে নাই কিবা কৰি সিঁচি মানে পুতিছিলোঁ এতিয়া আমি সাৰ দিবৰ কাৰণে পানীয়ে পোৱা নাই এয়া আমাৰ অৱস্থা খেতিৰ ধান খেতিৰ অৱস্থা এক ডবল মাত্ৰ হ'ল পানী উঠাৱা সিঁচি এতিয়া মানে এই ডবলত আমি সাৰ ছিটিয়াই আছে তো এতিয়া চাওক এনেকৈ পানী চানী সিঁচিলোঁ ইয়াতে এনেকৈ আগতে কেনেকুৱা আছিল অৱস্থা এতিয়া বাৰু এনেকৈ পানী চানী সিঁচি ইয়াতে আমি সাৰ পানী দিলোঁ এতিয়া ঘৰত যাবলৈ ওলাইছে তালিটো পূৰা বান্ধিছোঁ তো তাত অকণমান মানে ৰোৱা পুতিব লগা আছে সাজিব লগা আছে তাত ঘূৰাই অলপ সময় সাজিব মোৰ ভোক লাগিছে কাৰণে মই যাব ওলালোঁ এতিয়া যোৱা ৰাস্তাটো যেনেকুৱা নাই এতিয়া অকণমান গৈ চাওঁ ডাঠ হৈছে আলিডাল পৰি যাওঁ নহ'লে এনেকৈ ৰোৱাৰ মাজে মাজে মানে যাব লাগিল হয় তেনেকৈ যাব অলপ ভাল নালাগে তো আলিডাল ভাল পালোঁ আলিডালত উঠিলোঁ এয়া ডাঙৰ আলি আহি পালোঁ মানে গৈ এটা কথা কওঁ আৰু আপোনালোকক মানে এইবাৰ যে বতৰটো এনেকুৱা হৈছে কিহৰ কাৰণে হৈছে বিশেষ তেনেকুৱা মানে গম নাপাওঁ আৰু যিহেতুকে কয় যে চব বস্তু আগতীয়া ভাল নহয় চ' তাৰ কাৰণে হয়তো এইবাৰ জেঠ মাহতে মানে বানপানীও হ'ল আমাৰ ইয়াতে এটা সৰুকৈ নদী এটা আছে তাৰ পৰা আৰু মানে এইবাৰ বতৰ বিজ্ঞানীৰ মতে মানে বাৰিষাৰ যিটো বৰষুণৰ ছিজনটো মানে পৰ্যাপ্ত পৰিমাণে যিটো বৰষুণ হ'ব লাগে সেই বৰষুণটো তাৰমানে সময়তকৈ আগতে আহি গ'ল চ' তাৰ কাৰণে তেনেকুৱা হ'ল নেকি এইটো গম নাপাওঁ ভালকৈ আৰু যিহেতুকে গ্ল'বেলাইজেশ্যনটো খুব বাঢ়ি গৈছে মানে গোলকীয় উষ্ণতা বাঢ়ি গৈছে গছ গছনি নাই আজিকালি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হৈছে চ' তাৰ কাৰণে হয়তো বৰষুণৰ পৰিমাণে কমি গৈছে ये बड़ी अच्छी बात कही आप আপোনালোকে মই ভিডিঅ'টোৰ জৰিয়তে মোৰ পিছফালে যিটো মানে প্ৰাকৃতিক পৰিৱেশ হৈ আছে সেইটো আপোনালোকে চাওকচোন কি ধুনীয়া সুন্দৰ লাগিছে কি এটা সুন্দৰ দৃশ্য এয়া চাওকচোন আপোনালোকে মানে এনেকুৱা পৰিৱেশ গাঁৱত পোৱা যায় মানে চহৰতো চবফালে বিল্ডিং আৰু বহুত কিবা কিবি এনেকুৱা আৰু এটা কথা কি জানেনে মানে আমাৰ মানুহবিলাক আগতে যিহেতু গৰু হাল নাঙল যেতিয়া এনেকুৱা বাইছিলে ন তেতিয়া প্ৰায় মানুহৰ খেতি শেষ হওঁতে শাওণ ভাদ্ৰ মাহ পাই গৈছিল এতিয়া মানে টেকন'লজি বুলি ক'ব লাগিল যে টেকন'লজিবিলাক আহি যোৱাৰ পিছত খেতি পথাৰত যে ট্ৰেক্টৰ আহিল সৰু ট্ৰেক্টৰ আহিল ডাঙৰ ট্ৰেক্টৰ আহিল এতিয়া লাহে লাহে ভূঁই ৰোৱা মেচিন এইবিলাক আহি আছে চ' তাৰ কাৰণে মানুহবিলাকে মানে কি হ'ল এতিয়া শাওণৰ মাহলৈকে ৰৈ নাথাকে চ' আহাৰৰ মাহতে খেতিবিলাক মানে উঠাই মিলাই ক'ত কি কৰে নাজানো আৰু কেনেকুৱা ব্যস্ততা সকলোৰে বেলেগ বেলেগ ব্যস্ততা कौन है ये लोग कहां से आते हैं আগষ্টৰ মাহত যদি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নহয় তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা খৰাং বুলি স্বীকৃতি দিব আৰু কিছুমান ঠাইত চ' তাত আপোনালোকে চৰকাৰী সুবিধা পাব যিহেতু ইমানখিনিয়ে যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব